নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকে এতিয়ালৈকে চিন্তা কৰি আছে যে PM কিষাণৰ পইচা কেতিয়া সোমাব। এতিয়া PM কিষাণৰ টকা সোমাবলৈ হ'লে আপোনালোকে প্ৰথম আছে আপোনাৰ আধাৰৰ সৈতে বেংক একাউণ্ট ঠিক আছে নে আপুনি চেক কৰি লওক, আৰু PM কিষাণ পৰ্টেলত আপোনাৰ EKYC ঠিক আছে নে চেক কৰি লওক, আৰু আপোনাৰ লেণ্ড ডকুমেণ্টছটো ঠিক আছে নাই সেইটো আপোনালোকে চেক কৰি ল'ব। আৰু দ্বিতীয় কথা হ'ল আপোনালোকে যে PM কিষাণৰ টকা পায়, এতিয়া যিহেতুকে নতুনকৈ চৰকাৰৰ গভৰ্ণমেণ্টৰ পৰা এটা নতুন পৰ্টেল লঞ্চ কৰিছে এগ্ৰিষ্টেক। এই এগ্ৰিষ্টেকত আপোনালোকে কৃষক পঞ্জীয়ন কৰিব লাগিব, আৰু এই কৃষক পঞ্জীয়ন কৰাটো হ'ল বাধ্যতামূলক। আপোনালোকে সঁচাকৈ প্ৰকৃততে কৃষক হয়নে নহয় সেইটোৰ কাৰণে গভৰ্ণমেণ্টে নিজৰ নামত মাটি থাকিব লাগিব, আৰু এই কৃষকসকলে এই কৃষক পঞ্জীয়ন কৰিব লাগিব, তেতিয়াহে মানে PM কিষাণৰ টকাবিলাক আপোনালোকে পাব। সেনেধৰণৰ সমস্যা আমাৰ অসমৰ বহুত প্ৰান্ত জিলাতে এতিয়ালৈ কাম চলি আছে, আৰু এইখিনি কাম আপোনালোকে সোনকালে কৰক 20 নম্বৰ ষ্টেম দিয়াৰ আগতে। কিয়নো আপোনালোকক মই এখন স্ক্ৰীণত চাৰ্ট দিছোঁ, এই কাৰ্ড এখন আছে কৃষক কাৰ্ড, এই কৃষক এগ্ৰিষ্টেক কাৰ্ডটো বনাব লাগিব আপোনালোকে। ইয়াৰ কাৰণে আপোনালোকৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব, আধাৰ লাগিব, আধাৰৰ সংযোগ থকা মোবাইল নম্বৰ, আৰু আপোনাৰ নিজৰ নামত থকা পাতা দাগ আৰু পাতা নম্বৰ লাগিব, নিজৰ নামত থাকিব লাগিব মাটিটো, তেতিয়া আপোনালোকে এই কাৰ্ডখন বনাব লাগিব। এই কাৰ্ডখন থাকিলে আপোনালোকৰ PM কিষাণৰ টকাটো কাটা যোৱাৰ চান্স নাথাকে। এনেধৰণৰ কামবিলাক মানে আছে, আৰু আধাৰৰ লগত লিংক থাকিব লাগিব মোবাইল নম্বৰটো, এইটো একদম কম্পালচৰি, এইটো লাগিবই। যদিহে আপোনালোকে এতিয়ালৈ এইখিনি কাম কৰা নাই, বাকী আছে, আপোনালোকে PM কিষাণৰ যিসকলৰ কাম কৰে বা CSC চেণ্টাৰৰ লগতে কৃষি কাৰ্যালয়ৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব, আৰু এই কাৰ্ডখন আপোনালোকক লাগিবই। আৰু 20 নম্বৰ কিস্তিটো কেতিয়া দিব আপোনালোক মই জনাই আছোঁ, যিহেতুকে নতুন এটা আপডেট আহিছে, আৰু এই আপডেটত লিখা আছে যে অহা জুলাই মাহৰ 18 তাৰিখে টকাটো লঞ্চ কৰি দিয়া হ'ব। আপোনালোকক মই এইকাৰণে কৈছোঁ যে যিখিনি আপোনালোকৰ কাম থাকে PM কিষাণ এইখিনি আগতে কৰি ল'ব লাগে, কিয়নো ইয়াত লিখিবলৈ পাইছে, ছাত্ৰত লিখি দিছে যে 20 নম্বৰ স্কিমটো 2000 টকাটো তাৰমানে ক্ৰেডিট কৰি দিব 18 জুলাইত। আৰু বিহাৰত যিখন মিটিং হ'ব, সেই মিটিঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 18 জুলাইত আহিব, আৰু 18 জুলাইত PM কিষাণৰ টকাটো মুকলি কৰি দিব বুলি ইয়াত উল্লেখ কৰিছে। আৰু উল্লেখ কৰিছে যদিও তাৰমানে এইটো আমি এতিয়ালৈকে সম্পূৰ্ণ হেৰিত ক'ব পৰা নাই, কিয়নো ইয়াত এটা আপডেটহে দিছে, আৰু সেই আপডেট মতেহে আমি ক'ব পাৰিছোঁ। তথাপিও আমাৰ আশা আছে কৃষকসকলৰ অহা 18 জুলাইত PM কিষাণৰ টকাটো আপোনালোকৰ একাউণ্টছত সোমাই দিয়া হ'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক এটা কমেণ্ট এটা কৰি দিব, আৰু PM কিষাণৰ যিকোনো সমস্যা থাকিলে আপুনি কমেণ্ট বক্সত জনাব। আৰু এগ্ৰিকালচাৰৰ এইখিনি কামখিনি মই গোটেইখিনি আপোনালোকক কৰোঁৱে, ফাৰ্মাৰ পঞ্জীয়ন, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, নতুন PM কিষাণ এপ্লাই, যিখিনি এগ্ৰিকালচাৰৰ স্কিমৰ কাম সেইখিনি কামখিনি মই নিজে কৰোঁ। আৰু যদি আপোনালোকৰ কিবা অসুবিধা হয় আপোনাৰ কমেণ্ট বক্সত লিখিব, তেতিয়া মই আপোনালোকক স্লট কৰি দি দিম। আৰু যদি কৃষক পঞ্জীয়ন কৰিব লাগে তেতিয়া মই আপোনাক কৃষক পঞ্জীয়ন কৰি দিব পাৰিম। থেংক ইউ।